Good morning everyone. মই ৰূপালী বনে পুনৰবাৰ আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। দেশৰ অৱস্থা এতিয়া দুৰৱস্থা। এফালে কৰোনা মহামাৰীৰ ভয়াবহ ৰূপ, আনফালে বানপানীৰ তাণ্ডৱ। দেশৰ এনেকুৱা পৰিস্থিতিত আমাৰ সকলোৰে জীৱনৰ কোনো নিশ্চয়তা বা নিৰাপত্তা নাইকিয়া নিচিনা হৈছে। দেশৰ এই সংকটৰ সময়ত সকলোৰে কুশল কামনা কৰিলোঁ আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে সকলোকে কুশলে ৰাখে। লকডাউনৰ কাৰণে এতিয়া অনবৰতে ঘৰতে থকা হৈছে আৰু স্কুল কলেজো বন্ধ, দৌৰাদৌৰিও নাই, গতিকে ইটো সিটো মুখৰোচক বস্তু পাকঘৰত বনাই থকা হৈছে। তাৰে এটা সোৱাদ লগা ৰেচিপি আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে বা ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ আহকচোন। আজি মই দিব খোজা ৰেচিপিটো হৈছে ভাতকেৰেলাৰ বৰ। আপোনালোকেও ভাতকেৰেলাৰ বৰ বনাই খাই চাবচোন, বৰ ধুনীয়া হয়। ভাতকেৰেলা দুটা চুচ গুচাই পেলাই ধুই ল'লোঁ আৰু এটা জলকীয়া লৈছোঁ আৰু এটা পিঁয়াজ লৈছোঁ। এতিয়া এই ভাতকেৰেলাকেইটা মই পিছনাত পিচিলোঁ। এয়া ভাতকেৰেলা দুটা পিচি ল'লোঁ। তাৰপিছত ইয়াত পিঁয়াজ আৰু কেঁচা জলকীয়া এইখিনি দি দিম। ইয়াতে অকণমান বেচনো দি দিছোঁ। অকণমান হালধি দি দিছোঁ আৰু অকণমান নিমখ দি দিছোঁ। তাৰপিছত এই পেষ্টটো ভালকৈ বনাই লৈ পেলাই বৰখিনি বনাম। এয়া ভাতকেৰেলা বৰ হৈ গ'ল। সাধাৰণতে দেখা যায় কিছুমান ল'ৰা ছোৱালীয়ে পাচলি খাবলৈ আপত্তি কৰে, কিন্তু আপত্তি কৰা পাচলিবিধ যদি এই ধৰণে বনাই দিয়া যায় তেতিয়া আৰু আপত্তি নাথাকে। মই মোৰ এই চেনেলটোত আমাৰ থলুৱা খাদ্যৰ বিভিন্ন ৰেচিপি একেবাৰে সহজকৈ আপোনালোকৰ মাজলৈ আনি থাকিম। মই ইয়াৰ পিছৰ ভিডিঅ'ত খৰিচা কেনেকৈ বনাই বহুত দিনলৈ ভালে ৰাখিব পাৰি সেই বিষয়ে সম্পূৰ্ণ খৰিচাৰ ৰেচিপিটো দিম। আমাৰ প্ৰায় সকলোৱে খৰিচা বনায়েই, কিন্তু তথাপিও কিছুমানে হয়তো খৰিচা ভালকৈ বনাব নাজানে বা বনালে বহুত দিনলৈ ভালে নাথাকে। সেইসকলে নিশ্চয় মোৰ এই ৰেচিপিটোৰ পৰা উপকৃত হ'ব। মোৰ ভিডিঅ'সমূহ আপোনালোকে সহজতে পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব। তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে চাবলৈ পাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।